বাঁহগছৰ তলত বহি ইফালে সিফালে চাই থকা প্ৰাণীবিধক চিনি নোপোৱা মানুহ কোনোৱেই নাই। বিজ্ঞানে আকৌ এওঁলোকক আমাৰেই পূৰ্বপুৰুষ বুলি কৈছে। কিন্তু বৰ্তমান সময়ত এওঁলোকৰ উৎপাত ইমানেই বাঢ়িছে যে আমাৰ গ্ৰামাঞ্চলবিলাকত মানুহৰ জীৱন জীৱিকাৰ প্ৰতিয়ে ভাবুকি আহি পৰিছে। এইবিধ প্ৰাণীয়ে আমাৰ গ্ৰাম অঞ্চলৰ কৃষিভিত্তিক অৰ্থনীতি প্ৰায় বিধ্বস্ত কৰি পেলাইছে। বন বিভাগ তথা চৰকাৰেও এইসকলক নিয়ন্ত্ৰণ কৰি কৃষকক সকাহ দিবৰ বাবে কোনো ব্যৱস্থা অদ্যপি গ্ৰহণ কৰা নাই। আমাৰ অঞ্চলবিলাকত এই প্ৰাণীবিধৰ অত্যাচাৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে যে বৰ্তমান সময়ত এনেকুৱা পৰ্যায় পাইছে তেওঁলোকে ঘৰৰ ভিতৰত সোমাই মানুহ থকা অৱস্থাতো যিকোনো বস্তু উলিয়াই আনিব পৰা হৈছে। মহিলাক দেখিলেতো ইহঁতি সমূলি ভয়েই নকৰে। আনকি এনেকুৱাও হৈছে ঘৰৰ ভিতৰত বান্দৰৰ চৰ খাই মহিলা চিকিৎসাধীন হ'ব লগা হৈছে। কিন্তু আমাৰ বাবে ইহঁত অতি অত্যাচাৰী প্ৰাণী হ'লেও ইহঁতৰ প্ৰতি আমাৰ মৰমৰ ভাৱ প্ৰায় নাইকিয়া হ'ল যদিও মাকৰ বুকুত সোমাই থকা পোৱালিটো চাওকচোন, পোৱালিটো দেখিলে কিবা এটা মৰমৰ ভাৱ এতিয়াও জাগি উঠে।